এতিয়া মানে মই গৈ আছো মানে একদম মানে মানুহ এটা খেতি কৰিছে, তামাম খেতি কৰিছে। নামটো মানে আমি এনেই মৰমতে ডেডি বুলি কওঁ। এইজন মানে এই আগফালে গৈ আছে এজন, একদম বিৰাট মজা মজা খেতি কৰিছে। কি কৰিছে মানে এতিয়া গ'লেহে দেখিমগৈ। মানে এইজন মানে একদম মজা মজা বিলাহী কৰিছে। এইবোৰ কি বিলাহী কৰিছে দাদা? এইবিলাক মিকা বিলাহী কৰিছে। মানে তাৰমানে আমাৰ খেতি এনেই থকা মানুহে নাই, তাৰমানে এজনে পুৰা খেতি কৰিছে। এইবিলাক খেতি কৰিছে, সেইফালে খেতি কৰিছে, সেইফালে খেতি কৰিছে, সেইবিলাক কোৰ মাৰি থৈছে। হাই ইয়াত মানে আলু আছে, ইয়াতো আলু আছে, পিঁয়াজ আছে। এই গোটেই মানে খেতি কৰি মানে এজনে একদম বহুত এডোখৰ এৰিয়া মানে লৈ লৈছে। তাৰপিছত মানে এইবিলাক বন্ধাকবি হয়। বন্ধাকবি আপুনি মানে কিমান দিন হ'ল এইখিনি কোৱা? এমাহমান হৈছে। মানে এইকেইটাহে নে আৰু আছে কবি? এইকেইটাহে মানে ঘৰত খাবৰ কাৰণে কৈছে। যে কি নহওক, এইফালে আলু দিছে। আলু আপুনি কিমান মান পায় এডোখৰত? পাওঁ অঁ, বস্তামান পাওঁ দিছে। কমেও তাৰমানে 1 কুইণ্টেলমান আলু পায় আৰু মানে এনেকৈ খেতি কৰি থাকে। কি খাবলৈ কৰিবলৈ বৰ ভাল হয় আৰু মানে লোকেলকৈ কৰিলে। তাৰপিছত এইফালে কি দিছে? এইফালে দিছে মানে এইবিলাক মানে মটৰ দিছে, মটৰ। সেইফালে ৰঙালাও আছে। এইবোৰ ৰঙালাও মানে অলপ আঁতৰৰ পৰা দেখুৱাই দিছোঁ। তাৰপিছত মানে কথা হ'ল কি, এইজনে মানে খেতি কৰিয়ে তাৰমানে বিয়া পাতিছে, মানে খেতি ধৰণে বিয়া পাতিছে। আপুনি কিমানমান পইচা পাইছিলে সেই মানে বিয়া পাতিব মানে সময়ত? বহুত পাইছিলোঁ। মানে 3 লাখ 4 লাখ মান পাইছিলে নেকি? পাইছিলোঁ। তাৰমানে 3-4 লাখ টকা পাই পিনে বিয়া পাতিছিলে। মানে বিয়া পাতি মানে এতিয়া মানে বহুত দিন হ'ল বাৰু, খেতি কৰিয়ে 3-4 লাখ টকা পাই মানে বিয়া পাতিছিলে। এতিয়া মানে খেতিটো কৰিবলৈ মানে কৰিয়ে আছে আৰু মানে হ'লেও এতিয়া অলপ কম কৰে। আগতে মানে যিমান কৰিছিলে এতিয়া সিমান নকয়, হয় নাই? হয়, এতিয়া কম। এতিয়া আপোনাৰ নামটো কৈ দিয়কচোন। নামটো চবে জনা কৈ দিওঁ। এনে ভাইকন চুতীয়া বুলি কয়। এনেই ভাইকন চুতীয়া বুলি কয় মানে, আৰু কোনোবাই ডেডি বুলি কয়, কোনোবাই মানে ডেডিছ বুলি কয়। ঢেৰ নাম আছে এজনৰ মানে, আৰু মৰমতে কোনোবা আৰু ঢেৰ কিবা কিবি বুলি মাতে, হয় নাই বাৰু? মাতে। অঁ। এতিয়া আপুনি এইবিলাক কি খেতি কৰিছে আৰু দেখুৱাই দিয়কচোন বলক। এইফালে মানে আপোনালোকে আহি থাকক। একদম বিৰাট মানে ফাণ্টাষ্টিক খেতি কৰিছে মানে এইবিলাক। আৰু নতুন ডিজাইনত বিলাহী কৰিছে। এইবাৰ বিলাহী কৰিছে মানে বিলাহী একদম কি কৰিছে এইবিলাক? বিলাহীবিলাক কি কেলৈ ঢাকি দিছে? এই মানে গুটিটো লাগিলে তাতে মানে হেৰি হৈ যাব, আৰু পুলিটো গুৰিটো শুকাই নাযায়। সেইকাৰণে খেৰ দি দিছে। তাৰপিছত এইবিলাক কি হয়? এইটো ফ্ৰেঞ্চবিন, এইটো চাপৰ। এইবিলাক মানে ফ্ৰেঞ্চবিন দিছে। এইটো মানে চাপৰ ফ্ৰেঞ্চবিন দিছে। চাপৰ। এইবিলাক আলু দিছে নেকি? তাৰমানে তেনেকৈ কৈছে। এইফালে মানে 1 লাইন আপোনাৰ আলু দিছে, 1 লাইন ফ্ৰেঞ্চবিন, 2 লাইন বিলাহী, আৰু সেইফালে কিবা দিম বুলি ভাবিছে নেকি? সেইফালে দিম বুলি ভাবিছোঁ। এতিয়া তাৰমানে হোৱাগে নাই, হ'বগে। এইফালে আপোনালোকৰ পথাৰখন আপোনালোকৰ গোটেইখনে নেকি এডোখৰ? এই গোটেইডোখৰ বুলি ক'ব পাৰি আৰু। এডোখৰ এইফালে কি দিম বুলি ভাবিছে? সেইফালে কচু, সেইফালে ডাঙৰ ট্ৰেক্টৰে হাল বাই থৈছোঁ। আপুনি আৰু মানে কি খেতি কৰিম বুলি ভাবিছে? আৰু কি খেতি কৰিম বুলি ভাবিছে? আৰু এতিয়া বৰ্তমান নকওঁ আৰু। বৰ্তমান নকয়? তেওঁ এনেই ঘৰত কি শাক পাচলি আছে? ঘৰত আছে বেঙেনা আছে, জলকীয়া আছে, তাৰপৰা এইবোৰ ধনিয়া, ফুলকবি, চব আছে আৰু। এনেই ঘৰত পাণ তামোল আছে নাই? আছে। তাৰমানে কি, মই ঘৰত মানে কেতিয়াবা যাওঁতো, পাণ তামোল বহুত খেতি কৰে। মানে পাণ তামোলত কিমান পইচা পায় মানে ভাবিবই নোৱাৰি। বহুত পাণ আছে মানে, পাণ আৰু তামোল বিক্ৰী কমেও কিজান 1.5-2 লাখ মান টকা পায় নেকি? পাণ বিকিও তেনেকৈ তাৰমানে 1.5-2 লাখ 3 লাখ মান টকা মানে এই পাণ তামোলত পায়, হয় নহয়? তাৰমানে অকণমান প্ৰথম যে ক'বলৈ অলপ বেয়া পাইছে, হ'লেও মই মানে জানো কাৰণে কৈ দিছোঁ আৰু, হয় নহয় বাৰু? এতিয়া যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু মানে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়কচোন এক চাপ। লাইক কৰি দিবলৈ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ দেই। ধন্যবাদ।